মৰম মৰম বুলি জানানা নিমালি বহুতৰে ওচৰত মৰম ভিক্ষা মাগিলো সেই ভিক্ষাদান জানানা নিমালি আনকাৰো ওচৰত বিচাৰি মই নাপালো। তই চলি আর শুনছা মুখখান কিবা ভেকসা ভেকসা চামটা চামটা লাগছে যাও আমি মতিলাল দোকানৰ পৰা চাহ খাই আহোঁ। ভাই মোৰো কিবা মুখখান চামটা চামটা ভেকসা ভেকসা লাগছে যাও পিছে আৰু মতিলালৰ দোকানৰ পৰা চাহ খাই আহোঁ। ঐ মতিলাল গৰম গৰম চাহ হ'ব? ও বাবা গৰম গৰম চাহ আছে লৈ গৈছো পিছে মতিলাল সোনকালে চাহ লৈ আৰু। ঐ মতিলাল তোৰ চাহ লৈ আহোঁতে ইমান দেৰি লাগে আমি চাহ নাখাওঁ যাওঁ। ঐ বাবা তহঁত গেলিয়া দেখোন নাই মই চাহ লৈ আহি নাপালো তোৰ ইমান আটে নি? মতিলালে নাই আমাক লগ এটা ৰখি আছে এতিয়াকে যাওঁ ৰ। হাও মাক চকলাই পাঠিয়া কৰবে নামিলি তই ৰহে বয়া লাগা এতিয়া পাইছো ডুবাইৰ পৰা। হা কি কয় মাক চকলাই ডুবাইত যাই তোৰ এই অৱস্থা মোৰ তো চুলি তুলি নহয় হলে তোৰ আৰু তই একমাহতে এমন বগা কেনেকে হলি হা কিবা পাইমাৰ চাইমাৰ মাৰাই নেকি ডুবাইত একেবাৰে দেখোন বগা মূলাটোখন দেখা হৈ আছা। নাই বয়া লাগা এটা সৰুৰ ভিতৰত থাকোতে মোৰ এই অৱস্থা হৈছে ভাই। পিছে তই আহিলি কিয়া বহুত দেখো ফাটা লেভেল দিফালে গৈছিলি ভাই তাতে একলাই থাকি ভাল নালাগে এটা তহঁতৰ লগত থাকি যিটো মজা লাগে তাতে ডুবাইত একো মজা নালাগে ভাই। আৰু ইফালে হোলী তাতে মই হোলী কাৰ লগত পাতিম কাৰ লগত খেলিম সেইকাৰণে তহঁতৰ লগত হ'লে আৰু টেনশ্যন নাই সেইকাৰণে আহিলো আৰু। তাতে চব ধনী ধনী মানুহ কোনো হেঁচা হেঁচা নকৰে মোক। পাঠিয়া এতিয়া বুজি পাইছা হা তেতিয়া দেখোন বৰ লেভেল দি গৈছিলি হা ডুবাইত যাম বুলি এতিয়া কি আহো আহো লাগছি তোৰ যৌ এতিয়া আহিছা ভালে হৈছে যৌ তামোল চুৰ কৰি আহো যা হৰেণ পাঠিয়া বস্তু এতিয়া যৌ বালো তামোল চুৰ কৰিলো খাম যৌ আৰু ডুবাইত নাযাওঁ বাল একেলে থাকি ভাল নালাগে। তামোল বাৰু চুৰ কৰিম পিছে তই আহ বুলি এতিয়া পাৰ্টি এটা নিদিলি আকৌ আমাক পাৰ্টি লাগে তহঁতক মোৰ কি অৱস্থা তহঁতে বুজি নাপা দে দিম বাৰু দে নিদিলি নহ'ব মাক চকলাই হা দে হ'ব দে আজি ৰাতি পাৰ্টি আছে পিছে তিনিওটা আহিবি হা দে হ'ব দে মাক চকলাই এনেকেহে ক'ব লাগে আৰু দোষ বঢ়িয়া লাগছে পাৰ্টিত দোষ জমাইছে ভাই দে হ'ব দে এতিয়া সোমাবা যাওঁ।